নাংমান থৈ যায় গাইজ গুণিও নাংমান নেৰে সারা ক্যাপাসিটি করে দিব গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু ব্ল্যাকবেরি আসাম। তো আজি আমি এটা কামত যাব ওলাইছোঁ মেৰাজুল আৰু মই। তো ভিডিঅ'টো চাই থাকিব আৰম্ভ। সো গাইজ আমি দুয়ো খোজকাঢ়ি কাঢ়ি আহিয়ে আছোঁ। এতিয়া মস্ত গৰম, বহুত গৰম। একো নাই বাৰু, যাই থাকিম। আমি ক'ত গেলি যাওঁ আপোনালোকে দেখা পাব ক'ত যাই আছোঁ বৰ্তমান। তো বলক নেমলেছক লগ কৰিম। নেমলেছকা এটা আছে তাতে আগত, আমি তাতে যাই কিনে তাক লগ কৰিম। তাৰ নামে নেমলেছকা। তো গাইজ বৰ্তমান আমি নেমলেছক লাগাল পালোঁৱে। নেমলেছে আগত পাবজি খেলি আছে। সো গাইজ ফেচিলিটি বেলেগ ইয়াত, পুৰা বাইকৰ ওপৰত বহি ৰ'ব গাইজ দেখি আছোঁ, চাই লওক। তো গাইজ কি ক'ব আৰু, বাইক লৈ বঢ়াব পাইছি গাইজ। এই গাইজ আহি পেলাই তো বাইকৰ ওপৰত ফ্ৰী ফায়াৰ খেলি আছে নেমলেছ। তো গাইজ এটা বঢ়াব গৈছে কিপথ্ৰত, তাক বেক কেমেৰা কৰি দেখি আছোঁ ৰ'ব। ঐ পুৰিবা দিবি, এটা দিবি না কি? গাইজ আমি খোজকাঢ়ি যাই আছোঁ, তান্দেছি বঢ়াব বা বাইক লৈ। আমি ভ্লগ বানবা খোজকাঢ়ি। নেমলেছৰো বাইক নাই গাইজ, মোৰো নাই আৰু নাই। চাইকেল এখন আছিল ফুটছি। তো খোজকাঢ়ি যাই থাকিম, বেছি নহয় গাইজ, মোটামুটি 4 কিলোমিটাৰ মান। 4 কিলোমিটাৰটো বেছিকৈ কওঁ, 2 কিলোমিটাৰ হ'ব গাইজ। 2 কিলোমিটাৰ মান হ'ব গাইজ। তো চাই থাকক ভিডিঅ'টো, আমি যাই আছোঁ বৰ্তমান তাকালৈকে যাই পাওঁ, তাৰপিছত কি হয় দেখা যাব। অলপ লিখিত ক'লে নেকি, বেছি হ'ল। কথিত যাইছিল অলপ, লিখিত হ'লে যায় না এখন ভিক্ষা চলি। এইবাৰ গাইজ এখন চাইকেল কিনিম। বাইক কিনিম বুলি ক'ব খুজিছিলোঁ গাইজ, পইচা নাই। চাইকেলে কিনিম এখন গাইজ, ভাল চাই। চিকাৰ খাব গাইজ 10 টকা আছিল চিখৰ খাবা, হৰেছি বৰেৰ পুৱাই। এতিয়া বৰ্তমান 8 টকা নাই লগত, বাকীৰ দোকান এখন আছে তাতে দেখাম। দিলিহে দেনা চাওচোন। দিব, মই ভালকৈ জানো। তোমাক আগে পিছত নেদে, আজিও দিব নহয়, আজিও নেদে। নিদিলেও কেমেৰাৰ আগততো দেখিব নোৱাৰা, দিবই মোক দিব গাইজ দেই। বহুত জেগা গেলো, ইতি চবতে আৰু বাকীৰ দোকান আছে, কিন্তু ক'তো খাই পোৱা নাই আজি। কিন্তু পইচা থাকিলে বাকীৰ দোকান কিয় খাম গাইজ? কি কয় কথাটো, কি কয় নেমলেছ? এই নেমলেছ বুলি কৈ থাকা, নেমলেছৰ ফুল মিনিং কি জানা তই? নেমলেছৰ ফুল মিনিংটো আগে কেইটামানে সোধা আমাক, তই সুধিলিকা ক'ম, বেলেগ সুধিলে ক'ম নেমলেছৰ ফুল মিনিং কি। গাইজ সোধক কমেণ্ট কৰি, নেমলেছৰ ফুল মিনিং কি, আমি উত্তৰটো দিম তোমালোকক। কমেণ্ট কৰক আমাক, নেমলেছ মানে কি, আমি এইটো কৈ আছোঁ। আমাৰ গাঁৱৰ চলি এটাই নেমলেছ শব্দটো উলিয়াইছি, আমি কমেণ্টত উত্তৰটো দিম। আৰু গাইজ এতিয়া এটা কথা এটা কওঁ, যি আমাৰ ভিডিঅ'টো ভিউজ আহে, আপোনালোকে মৰম দিছে, কিন্তু আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে। হয়, আমাৰ ভিডিঅ'ত ভিউজ আহে, মানুহ মৰম দিছে আমাক, কিন্তু ছাবস্ক্ৰাইবটো কৰিলে ভাল লাগে, আৰু এতিয়া আৰু অলপ বেছিকৈ উৎসাহ পাওঁ আৰু ভিডিঅ' বনাবৰ কাৰণে। ছাবস্ক্ৰাইবটো নকৰে। যোনে আমাৰ ভিডিঅ' চাই থাকে, ছাবস্ক্ৰাইবটো প্লিজ কৰি দিব। প্লিজ গাইজ ছাবস্ক্ৰাইবটো কৰি দিব, অন্তৰৰ পৰা কৈছোঁ গাইজ, কৰি দিব দিয়ক। চ' গাইজ আজি বৰ্তমান আমি ওলাই আৰু বহুতকেইটা কাৰণ আছে। কাৰণ আজি কিবা পৰীক্ষা এটা পাতিছে বোলে, নাজনো ভাল কৰি কিবা পৰীক্ষা পাতিছে, তাৰে কাৰণে আজি নেটটো কাটি থৈ দিছে। ফ'ৰ গ্ৰেডৰ মই ভালদৰে নাজানো, তাৰে কাৰণে নেটটো কাটি থৈ দিছে। ঘৰত থাকি ব'ৰ লাগিছে, তাৰপিছত বহুত দিন ভ্লগো বনোৱা নাছিলোঁ, সেইকাৰণে আজি ওলাই আহিলোঁ, অলপ টাইম পালোঁ দুৱে। টাইম পালোঁ ময়ো, মানে বহুত বিজি না, এনেই আমি ফৰেষ্টত চাকৰি কৰোঁ গাইজ। ফৰেষ্টতে মই ফৰেষ্টৰে মানুহ ই ফৰেষ্টৰে মানুহ, মই বেকাৰন্তাৰ সভাপতি হিচাপে চলি আছোঁ সমাজখন।
ফৰেষ্টৰ কাম কৰিলে অলপ কষ্ট হয় গাইছ, তাৰ কাৰণে লগ দিব পৰা নাই। তো আজি ডিউটি নাই, আজি ৰবিবাৰ, আমি আজি খোজকাঢ়ি আহিলোঁ। এই ৰবিবাৰে আৰু ডিউটি অফ, মোৰো অফ। আজি যাই থাকোঁ খোজকাঢ়ি কিনে। আপোনালোকে চাব কেনে আছে চাবহে তাতে তো গাইজ আহি পালোৱে আমি, আৰু বেছি দূৰ জেগা নাই। এতিয়া আমি বেলশৰ দেৱলৈ মন্দিৰ পাম। কি মাছ হা? কি মাছ? ক্ৰিকেট দিয়া লিখোঁ দিয়া। এনে কৈছে যা পইচা নাই। এবাৰ বেপাৰীটো কেনে মিছ হৈছিলোঁ, কি মাছ খাবা পইচা নাই, মাছ কিনে তই ভাঙা নেকি? কথাটো এক্সাম্পল নকৰিংকে এইখিনি জেগা চায়া গাছ গছনি আছে, ভাল লাগে। শুনি চাইব নহয় চায়া মানে বতাহ দি আছে। আপোনালোকক চাই বেয়া দিছি চাইয়া কি ঠাণ্ডা জেগা আছে, এইখনি জেগা ঠাণ্ডা, লিখিতত ক'ব লগা হ'লে এইখনি জেগা এইখনি জেগা ঠাণ্ডা, আমি লিখিতত কোৱা নাই। প্ৰথম কথাতে কৈছে অ' বাবুই চাই আছে আমাৰ কিয় তাৰিখ লাগি হ'ল ইয়াতে চাই লাভ নাই, ৰিয়েলত মোবাইলত চাব ভিজ এটা বাঢ়িব। ৰাইট আমাৰ ভিডিঅ' চাবা গাইছ, আমাক ৰেচপঞ্চ নিদিলে বাবু, চিনি নাপায় না, বহুত পপুলাৰ ইউটিউবাৰ হয় আমি গাইছ, চিনি নাপায় আমাক, কুকুৰে চাইড নেদে। বহুত ডাঙৰ ইউটিউবাৰ, বুক চুক খুলে আমি আৰু বেলচৰা পালি গাইছ, সকলোৱে চিনি পায় আমাক, আমি ইউটিউবাৰ গাইছ। অঁ অলপ বেছি হ'ল গাইজ ইয়াৰ বৰ্তমান। ছাবস্ক্ৰাইব 150 আছে গাইছ। নহয় দে গাইজ, ইয়াৰ অলপ বেছি হৈছে, ই অলপ তাৰমানে অলপ বেছি বকে, অলপ মেণ্টেলিটি নেমলেছ। চ' গাইছ আমি আহি পালোঁ বেলচৰ মন্দিৰ, তো ভিতৰে আমি যাম। অঁ গেৰেজ আছে যাওক, আছে আগত। আপুনি ইটোৰ পৰা লেফ্ট চাইডে যাব। তাত ঠেলি আছে দাদা গাড়ীখন, নেমলেছে, ই নেমলেছে গাড়ী এখন ঠেলিছে, আমাক সুধিছে গেৰেজ ক'ত আছে বোলে, যাওঁ দেখা পাবি ক'ত আছে। আৰু অলপ ৰেচপঞ্চ দিব লাগে, ৰেচপেক্ট কৰিব লাগে, ইমান ডাঙৰ নাজানে। আমাক কিমান ৰেচপঞ্চ দিছি, ছাবস্ক্ৰাইবটো নকৰে আজিলৈকে ভিডিঅ'গিলা চাই। ভিডিঅ' ধুনীয়া ৰাপি কি লেভেল দিছি, ৰিক্সাখনে দি BMW বুলি দিছি নেকি, এই গাঁৱৰে চলে কম নেকি? আমাৰ গাঁৱৰে গাইছ। ভিতৰে যাম, ভিতৰে দেখাইছোঁ চাই দিব। চ' গাইজ ফাইনেলি আহি কিনে আমি শ্ৰী বিল্লেশ্বৰ দেৱালয় মন্দিৰ পালোঁ। আমি ভিতৰত যাম, যাই কিনে আপোনালোকক সকলোখিনি দেখুৱাম। চাই দিয়ক আগত দি গাড়ী আছে, গমেই পোৱা নাই একো নাই দিয়ক। শ্ৰী চ' গাইছ আমি এখন বৰফত দোকান পালোঁ, বৰফ বেছি পাইছি। এয়া আমাৰ নেমলেছ দা, অঁ নেমলেছ দা কি খবৰ, বেপাৰ কেনে, কাম নাই, কাম নাই যদি কি কৰিছে, এইটো নেমলেছ, আমাৰ নেমলেছ দা গাছৰ তলত বহি আছে, বৰফ বিক্ৰী কৰিব পৰা নাই বোলে, গৰমতো বৰফ খানা মানুহ। আচল কথা কি বেমাৰ হ'ব বুলি শুনা নেকি, নাপাওঁ, মই নাখাওঁ, আমাৰ পইচা লিখলি খাম। তো চাই থাকক, এইটো বেলচৰ মন্দিৰ, ভিতৰত যাই দেখাইছোঁ, আপোনালোকে চাই থাকিব। ইয়াতে এইটো মন্দিৰ, এতিয়া বৰ্তমান কাম চলি আছে মন্দিৰৰ। ইয়াতে দুৰ্গা পূজাৰ আগত হ'ব চাগে, মন্দিৰটো ক্লিয়াৰ হ'ব কামখিনি। চাই থাকক, আৰু ভিতৰৰ পিনে যাই আছোঁ আমি, চব দেখাই আছোঁ আপোনালোকক, বলক। আমি ভিতৰ আহি পাই গ'লোঁ মন্দিৰৰ, বৰ্তমান ই আছে মোৰ ছাইডত, ইপিনে আছে ই, বলক আৰু ভিতৰৰ পিনে যাওঁ আমি, আপোনালোকক দেখাই আছোঁ। চয়াম আহমেদ এর নামটো আছে, মই ক'ব পাহৰি গৈছিলোঁ, চৰি। তো গাইজ আমি আৰু আগৰ পিনে যাই আছোঁ, আমি যাই কিনে অলপ ধুলনি জুটো সৰু চলিৰ দৰে। ধুনীয়া ৰাপি লাজে লাগে, আগতে লাজ লাগিছিল গাইজ, মোৰ এতিয়া লাজ নাই, ইচ্ছা তিৰি ক'ত লাজ লাগব ইয়াত, লাজ নাইয়ে মোৰ। বৰ্তমান দেখাই আছোঁ, বলক বেক কেমেৰা কৰি আপোনালোকক সকলোখিনি দেখাই আছোঁ। কটিবাটা ৰ'দ দিছে, আমি ৰ'দত থিয় হৈ আছোঁ, আমি হ'ল নেমলেছ। কি কৰিবি, একো নাই, পাগলা আমি, চবতে ৰ'দ বতাহ বৰষুণ আমাৰ একো নাই, চবতে আমাক দেখাই পাই দিম। আমি এতিয়া বৰ্তমান ধুলনিত যাই আছোঁ, অলপ ধুলনি উঠোঁ আমি, তাতে উঠোঁ, তাতে এটা
বাইদেউ এটা বহি আছে, আমি নামটো নাজানো কেনে মানে এই দৰে উজান জোখোৱা কাৰ এতিয়া মানুহ জানো ই এটা পিয়ল পাই এইটো বহি আছে ओ बो रुको जरा सबर करो ओ बो आई बिया करबे बोले तो सो गाइस কিবা কানি আছে দেখালো আৰু বহুত আছে আমি যাই আছো বৰ্তমান বহুত মানুহ আজি গাইস মন্দিৰত আজি কাৰণ ৰবিবাৰ আজি নেল মানুহ আছে গাইস বিলাক ভিডিও কৰাতে গাইস পূজাত খাই পইছিলো তো গাইস আপোনালোক কথা এটা কওঁ আমি এতিয়া ভিডিও আপলোড কৰোঁ ইউটিউবত তেতিয়া আমি ইয়াতে আহিয়ে বহোঁ এতিয়া আমি ভিডিও আপলোড কৰোঁ কাৰণ আমাৰ তাতে নেট নাপায় ইয়াতে অলপ নেটটো ফাষ্ট পায় সেইকাৰণে আমি ইয়াতে আহিব আমাৰ ঘৰত গাইস অলপো নেট নাপায় সেইকাৰণে আমি ইয়াতে আহোঁ আমি প্ৰত্যেকটা ভিডিও আপলোড ইয়াৰ পৰাই কৰিছোঁ গাইস কাৰণ ইয়াতে ভাল নেট পায় অলপ চ' আপোনালোকে সকলোৱে চিনিয়ে পায় বেলশৰ দেৱালয় মন্দিৰ আৰু আমি আজি ইয়াতে আছোঁ ইয়াতে বহুত মানুহ আহিছে আৰু সকলোৱে ফটো উঠাত ব্যস্ত মন্দিৰত পূজা কৰাত ব্যস্ত হৈছে আমিও যাওঁ আমিও পূজা চূজা কৰোঁ আমিও এটা সেৱা লওঁ লৈ কিনে আমিও যাই থাকোঁ আৰু আপোনালোকক দেখাই নিদি দেখাওঁ আমি আজি চাহ তাহ নাখাওঁ গাইছ কাৰণ পইচা নাই পইচা দিয়ক আছে লগত আমাৰ নাই পইচা নাই দিয়ক গাইছ মিছা ক'লে কি হ'ব ইয়াতে বহুত মানুহ আছে আপোনালোকক দেখাই আছোঁ ৰ'ব পুখুৰীটো দেখি আছোঁ কি পুখুৰীটো চাই যাওঁ তাৰে বহুত মাছ আছে গাইছ গাইছ মাছ দেখছি মাছ পিংকে কোনবাই মাছ ধৰিব গৈছি ৰ'ব চাওঁ ধৰিলি এনে হাতবি মাছকেইটা গা কি ধুনীয়া পৰিৱেশ সুন্দৰ মাছ দেখছি না গাইছ ও নেমলেছ মাছ দেখছি সাঁতৰিব নাজনা মই নাজনো লগত সাঁতৰিব পৰা বিন নাই مصطفى لازم قلبي فيها চ' গাইজ আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আপোনালোকক দেখালোঁ গোটেইখিনি চ' গাইজ মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ অলপ খোজকাঢ়ি আহিলোঁ ভাগাত ধৰিছি ঠেঙৰ বিয়া হৈছে সিহঁতে বহি আছে দুৱাৰিংকে আছোঁ দিয়ক কি কৰিব বেলেগ আকৌ আইচক্ৰীমৰ বাতি লৈ বহি আছোঁ গাইছ পইচা নাই আহিছিলে তো ক'ব নোৱাৰোঁ গাইছ কোনে খাইছি চেলকি চেলকি খাইছে অলপো নাই গাইছ নাংমান থৈ যায় গাইছ কোনেও নাংমান নেৰে দে ভাগে পাইতো নাই গাইছ ঠিকেৰে জীৱন ভ্লগ বনাই যাম ব্ৰ ৰেচপন নাই কোনোবা এটা ভ্লগ বনাই গৈছে আমাৰ দৰে এনে চাইকেল মাৰি বৰ জচোলা জ্বলি কিন্তু জচ আছে আৰু চাইকেল মাৰি আহিছে গাইছ বেলেগৰ গাড়ী গ্লাছত লিখিব যায় মাৰি খাইলি না কেনে লিখছি হা কোনখানৰ কথা হৈছে সেইখানৰ না এখানৰ আমি চাইকেল চলা নাই নেকি না ঘণ্টা মই সিদিনা এখন বেচিছোঁ খানাতো 8,000 হ'ব অলপ কম ধৰিবি কিবা কম নৰে ভাই অলপ কম ধৰিবি এই নৰা গাঁৱৰ মানুহ হিচাপত দিছোঁ 8,000 টকা উপায় নাই আৰু সেইকাৰণেতো আমি নেমলেছ ডাবলি আছোঁ বেলেগ মানুহ হ'লে মই 9,000 কৰিলোঁ হয় আৰু আমাৰ ভিডিঅ' চলি আছে ভিডিঅ'ত কিবা কাৰণে কৈ দিলা আমাৰ চেনেলটোত চাৰিটা দি চাইডটো মানে আমি দেখা পাম না নাপাম সকলোৱে দেখা হ'ব ইউটিউবত সকলোৱে চাব পাৰিব কথা নাই
ইউটিউবত ব্লেকবেৰী আছাম বুলি মাৰি দিলে হ'ল আহি যাব সাবস্ক্ৰাইবটো কৰি দিবা দেই ছাৰে কেপাচিটি কৰি দিব সো গাইজ আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব অন্য এটা নতুন ভ্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম বাই বাই ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয়